हेलो 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 सर ये एपीएचएलसी पार्टीर नाम है कि एपीएचएलसी पार्टी हाँ हाँ सर मैं दिल्ली का নিউজ ক্রাঞ্চ পলিটিক্যাল সার্ভে কোম্পানির পড়া আমি মানে স্যার পলিটিক্যাল সার্ভে রিসার্চ এগুলার মানে কাম করি তো স্যার আমি মানে ইলেকশনের কারণে লোকসভা ইলেকশনের কারণে আমার অসমৰ যোনবিলাক মানে রিজনাল পার্টি আছে না যেনেকে আপোনালোকৰ পার্টিটো আছে এজিপি আছে বিপিএফ ইউপিডিএল এইবিলাক পার্টিৰ পৰা অলপ বেছি নহয় 2-3 মিনিটৰ অলপ মানে অলপ ফিডবেক টাইপৰ লৈ আচ্ছা তো আপোনালোকৰ পার্টিটো কেনেকুৱা স্যাৰ মানে আমি যিটো পাই আছো এইটো বহুত মানে এতিয়া ক'ব গ'লে চবতকে ষ্ট্ৰংগেষ্ট অপজিশ্যন পাৰ্টি হৈ আছে অট'নমাছ ডিষ্ট্ৰিক্টত এনেকুৱা কিবা সঁচাকে হয় তো বাকী কিবা কংগ্ৰেছ এআইচিচি এইবিলাক কি এইবিলাক পায় নেকি এতিয়া বৰ্তমান কংগ্ৰেছো আমাৰ পিছৰ হৈ গ'ল তেওঁলোকক আমি বিট কৰিলোঁ কংগ্ৰেছটো মাত্ৰ যোৱাৰ এমএছচি ইলেকশ্যন তেওঁলোকে আমাৰ মাত্ৰ 67,000 পাইছে তেওঁলোকে আচ্ছা আচ্ছা আৰু এইটো এটা যে রিজনাল পার্টি আছে আসাম গণ পৰিষদ এজিপি নাই আমাৰ কাৰ্বি আংলঙত নাই বৰ্তমান আচ্ছা কোনো ইম্পেক্টফুল লিডাৰ একো নাই ন নাই এনেকা টপ লিডাৰ একো নাই ইয়াত কোনো কিবা নাই খালি বৰ্তমান ষ্ট্ৰংগেষ্ট ৰিজনেল পলিটিকেল পাৰ্টি হ'ল এপিএছএলচি আৰু কাৰ্বি আংলঙত আচ্ছা আচ্ছা তো আপোনালোকৰ পাৰ্টিৰ মানে তেনেকে ধৰক ইম্পেক্টফুল লিডাৰ কোন আছে ডাঙৰ লিডাৰ কোন আছে এপিএছএলচি পাৰ্টি এপিএছএলচি পাৰ্টি আমাৰ হ'ল ডাঙৰ লিডাৰৰ এজন আইএছ অফিচাৰ আছে ৰিটায়াৰ আচ্ছা তেওঁ টপ লিডাৰ এইটো আছামৰ আগৰ গুৱাহাটী আগত ডিচি আছিলে ডেপুটি কমিশ্যনাৰ প্ৰথম কামৰূপ ডিষ্ট্ৰিক্ট জন ইংটি কথা আচ্ছা জন সিং তেওঁ কণ্টেষ্ট কৰিছে ন বহুত যোৱাবাৰ কণ্টেষ্ট কৰিছিলে এমপিলে কণ্টেষ্ট কৰিছে আচ্ছা আৰু বেলেগ আৰু ৰিজনেল পাৰ্টিত মানে এইটো নাই আৰু এইটো কিবা নাই বৰ্তমান আমাৰ ভাল হৈছে আমি এইকেইদিনতো আমি মাছ জইনিং কৰি আছো বেলেগ দলৰ পৰা যোগদান কৰি আমাৰ এতিয়া বৰ্তমান একদম পুৰা ষ্ট্ৰংগেট হৈ আছে পাৰ্টিবিলাক আমাৰ পাৰ্টিটো কংগ্ৰেছ আজিও এতিয়া আকৌ কণ্টিনিউ আমাৰ মাছ জইনিং কণ্টিনিউ কংগ্ৰেছ নহয় বিজেপি মেক্সিমাম বিজেপি কংগ্ৰেছ বিএছডিচি নাই আৰু ইয়াত কাৰ্বি আংলঙত নাই ন এনে আৰু স্যাৰ বিজেপি আপোনালোকৰ পাৰ্টিৰ পৰাতো জন সিংটো কথাৰে কণ্টেষ্ট কৰিব চাগে এমপি ইলেকশ্যন তেওঁই কণ্টেষ্ট কৰিব হয় আৰু বিজেপিৰ পৰা কাৰ নাম শুনা গৈ আছে বিজেপিৰ পৰা কাৰোবাৰ নাম শুনিছে নে বিজেপিৰ পৰা বৰ্তমানতো মই হৰেণ সিং বেগহে মই গম পাইছো আচ্ছা ঠিক আছে এজিপিটোৰ একো নাই ন আপোনালোকৰ বৰ্তমান ইফেক্ট নাই এজিপি তেওঁলোকে খালি পালে মাত্ৰ 5,000-3,000 মানে ভোট পাব পালে আৰু যদি এজিপি নিজে কণ্টেষ্ট কৰে মানে বিজেপিটো কণ্টেষ্ট কৰিব ডেফিনেটলি যিহেতু এমপি আছে বিজেপি এতিয়া কাৰ্বি আংলঙত ইমান এফেক্টেড নহয় আৰু মানুহবিলাক এতিয়া বুজিছে আমাৰ দলৰ পৰা আমাৰ এৱাৰনেছটো কণ্টিনিউ কৰিছেতো একদম ৰেষ্ট নাই আৰু কণ্টিনিউ আচ্ছা আমি এৱাৰনেছ কৰিছো তেওঁলোকৰ কি আমাৰতো খালি সংবিধানৰ কথা কৈছো দেই আমি সংবিধানৰ মতে কনষ্টিটিউশ্যনত কি লিখা আছে ৰাইজক সেইটোৱে সজাগতা কৰিছো 6 শিডিউলত কি লিখা আছে এইটো সজাগতা কৰিছো ৰাইজক 6 শিডিউল মানে কি 6 শিডিউলৰ পাৱাৰ বিলাক কি আছে পাৱাৰ এণ্ড ফাংচন ৰুল এণ্ড ল এইবিলাক কি আছে আমি আইপিএসি কথা শিকাইছো ৰাইজক চিআৰপিচি আসাম পুলিচ এক্ট ফৰেষ্ট লেণ্ড এক্ট ফৰেষ্ট এক্ট লেণ্ড এক্ট এইবিলাকে আমি ৰাইজৰ আগত এৱাৰনেছ কৰি আছো এতিয়া আমাৰ পাৰ্টি এইটো আমি কনষ্টিটিউশ্যন মতে আমি কাম কৰি আছো এইটোৱে কৰি যাম আৰু আমি ঠিক আছে স্যার আপনার অ্যাসেম্বলি কত করে অ্যাসেম্বলি কনস্টিটিউয়েন্সি মোৰ নিজৰ এসেম্বলি হল হাওড়াঘাট কনস্টিটুয়েন্সি হাওড়াঘাট না ঠিক আছে আপনার নামটো কৈ দিব কাইন্ডলি আপনার নামটো কৈ দিব কুরসিং টিমুং মোৰ এপিএছএলসিৰ অর্গানাইজিং সেক্রেটারি না ঠিক আছে ধন্যবাদ থ্যাংক ইউ